हेलो बंधुসকল मैं एंटनी तपनो बहुत दिन पास आपलोक काक स्वागत जनाइছো मोर नतुन यूट्यूब चैनल और आज आम जा ओलाइছো तिलिंगा मंदिर जाम आज तो तिलिंगा मंदिर पूरा ब्लग तो देखा आपलोक जो निशा प्राक्तन मुख्यमंत्री तरुण गगৈ डांगरिया देखबाखन हो गई तो तेखर आत्मार चिरशांति कामना करूँ और बोलक आज आम भिडिओ स्टार्ट करूँ बोलक And I ran away out of all this gray. I just went out. I tried to escape this crazy life, but it just wasn't the right fight. You were right. I feel love from far away. Just tell me where you wanna stay. I'll show you all my devotion. I feel love from far away. Just tell me where you wanna stay. I'll show you all my devotion. जस्ट डिगबईटो पार हलो और आमी बगापानीत आसो बगापानीर पर अलग जाब लागिब माकुम लगे माकुमर पर तारपिছত आको जाब लागिब तारमाने तिनसुकिया जाबले अलग देरिये लागिब और 1 घंटामान लागि जाब साइड तो एतिया राइडिंगत आछे मुनिन पूरा कामत लागि आछे बारु तो बोलक आगोलेके आरो देखाइ आछे कि होय आछे And I ran away out of all this gray. I just went out. I tried to escape this crazy life, but it just wasn't the right fight. You were right. I feel love from far away. Just tell me where you wanna stay. I'll show you all my devotion. I feel love from far away. Just tell me where you wanna stay. I'll show you all. Devotion. আৰু অলপ দূৰ বন্ধুসকল আৰু অলপ দূৰ পাছত আমি দেখাই আছো আপোনালোকক টিলিঙা মন্দিৰৰ এক লুক যিখিনি মানুহ আহিছে ন সেটি হৈছে চাগে আমাৰ হেটো আহিছে আমালে হেটি মিছন কমপ্লিট তাৰমানে পাই গ'লো আমি ইয়াত টিলিঙা মন্দিৰ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ এইটোৱে মোৰ পাছফালে দেখি পাইছে আপোনালোক আৰু অলপ দেৰি পাছতে আমি ইয়াত সোমাম আৰু দেখাম বলক
এইটোৱে আৰু টিলিঙা মন্দিৰ চালে এইটো এইটোৱে আছিলে মুনিনে আছিলে মুনিনৰ পূৰা সেৱা চেৱা কৰিলে ভালকৈ কিবা একটা আশা আছে আৰু ল'ৰাটোৰ কিবা একটা পূৰণ হৈ যাব লাগে আশীৰ্বাদ কৰিব লাগে ঈশ্বৰ বাকী এইটোৱে দেখাব আছিলে ভাবিছিলোঁ দেখাম কেতিয়াবা আজি আহিছিলোঁ তো সেইকাৰণে আজি দেখাই দিছোঁ আৰু পাছত কেতিয়াবা দেখাব পাৰিম নোৱাৰিম একো ঠিকনা নাই ইয়াত বহুতে আহে সেৱা কৰিবলৈ তো তিনিচুকীয়া টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি তো মুনিনে চাকি গছি জ্বলাই দিলে এইফালে আছে মুনিন এইটো মুনিনে চাকি গছি জ্বলালে বাৰু এতিয়া কি খুজিছে সিয়ে জানে আৰু তো কেনেকুৱা লাগিলে জনাব কমেণ্ট বক্স পূৰা ভৰ্তি কৰি দিব আজি আশা ৰাখিছোঁ কমেণ্ট বক্স ভৰ্তি কৰি দিব লাইক থাকাটক দিব লাইক মানে কঞ্জুচি নকৰিব আৰু লাইক দিয়াত আমিও কষ্ট কৰি আহিছোঁ তাৰ মাজত ৰাস্তাত পুলিচো চেকিং পাই গ'ল পুলিচ চেকিং পাই গ'লগৈ আৰু 100-200 টকাতে যাবই আৰু কাগজ পত্ৰও ভালকৈ ধৰা নাছিলোঁ বাৰু চ' পুলিচ ধৰিলে বেয়া কথা ধৰিব আৰু তাহাঁতৰ কামো ধৰা অঁ যাওঁগৈ নেকি ওলাওঁগৈ ন তো ঠিক আছে আজি ওলাওঁগৈ আৰু তো আশা ৰাখিছোঁ চবে লাইক দিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে এইটো মন্দিৰটো তো তিনিচুকীয়াৰ যিমান মানুহ আছে প্ৰায় চবেই ইয়াত আহিছে বা চাই কিনে যায় আৰু তো যিবিলাকে চোৱা নাই তাহাঁতি আহিব পাৰিব চাব আশা ৰাখিছোঁ চবেই চাব আমাৰ পিন্ধাটো ইয়াত হৈছে মানে ইয়াত আমি জোতা চোতা থৈ ভিতৰত সোমাইছিলোঁ তো এইটোৱে মুনিন আৰু তো মুনিনৰ লগত পূৰা ফুৰা ফুৰি হয় আৰু মুনিৰ লগত এইটো মুনিনে আৰু এই বেয়া বেয়া একদম মানে আজি দিনটো নাজানো কি হ'ল ওপৰৱালাও কিজানি চাথ দিয়া নাই নেকি আজি দিনক ইয়াত আহি অলপ ভাল লাগিলে মনটো অলপ শান্তি লাগিছে যদি আপোনালোকো আহে তো আপোনালোককো শান্তি চিয়ৰ লাগিব আৰু শান্তিৰ প্ৰতীকেই হয় মন্দিৰ তো আহিব কেতিয়াবা পূজা পাতল কৰিব মনত যি আশা আছে সেইটো পূৰণ হ'ব আশা ৰাখিছোঁ তো লাইক ছাবস্ক্ৰাইব পূৰা ঘাটাঘাট দিব আৰু চ' এইটোৱে আজি আৰু ইয়াৰ পৰা আজি আমি বিদায় লৈছোঁ সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে ইমানেই আজিৰ কাৰণে ইমানেই সকলোকে বাই বাই সকলোকে বহুত বহুত ধন্যবাদ